নমস্কাৰ লহৰ ইউটিউব চেনেলৰ সমূহ দৰ্শকলৈ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মই শ্ৰী ঘনকান্ত শইকীয়া পুনৰ উপস্থিত হৈছোঁ ঢোলৰ অন্য এটি ভিডিঅ'লৈ। ইয়াৰ আগৰ ভিডিঅ'সমূহত মই আপোনালোকক ঢোল কেনেকৈ আৰম্ভ কৰিব লাগে বা পৰ্যায়ক্ৰমে আমি কেনেকৈ ঢোল বাদ্যটি আগবঢ়াই লৈ যাব লাগে সেই সম্পৰ্কত কৈছিলোঁ। আজি এই বিশেষ খণ্ডটোত মই আপোনালোকক ঢোলৰ চাপৰ আমি কেনেকৈ আৰম্ভ কৰিম সেই বিষয়ে অৱগত কৰিবলৈ আগবাঢ়িছোঁ। আহক পলম নকৰোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথমে আমি যেতিয়া ঢোলৰ চাপৰ আৰম্ভ কৰিম আপোনালোকে নিশ্চয় মন কৰিছে তালিৰ ফালৰ পৰা আমি আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি ডাও 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 ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও আমি এনেকৈ আৰম্ভ কৰিম। গতিকে মই আৰম্ভ কৰিছোঁ প্ৰথমতে ডাও 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 এনেদৰে আমি আৰম্ভ কৰিছোঁ। তাৰপিছত আৰম্ভ কৰিব ধিন ধিন ডাও ডাও ধিন ধিন ডাও ডাও। তাৰপিছত বজাব ধিন তাকি 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 তাত তাকি তাত তাকি তাত তাকি তাত তাকি এনেদৰে আৰম্ভ কৰিব। মই আকৌ কৈছোঁ প্ৰথমতে আপোনালোকে ডাও 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 ডাওকৈ আৰম্ভ কৰিব। তাৰপিছত ধিন ডাও ধিন ডাও ধিন ধিন ডাও ডাও। তাৰপিছত ধিন তাকি ধিন তাকি ধিন তাকি ধিন তাকি এনেকৈ আৰম্ভ কৰিব। তাৰপিছতে আৰম্ভ কৰিব ঘিন উৰু ঘিন উৰু ঘিন উৰু ঘিন উৰু এনেকৈ আৰম্ভ কৰিব। তাৰপিছত আৰম্ভ কৰিব ঘিন গি ঘিন তাকি ঘিন গি ঘিন নাক ঘিন ডাও ঘিন গি ঘিন নাকি ঘিন। প্ৰথমতে ঘিন বজাব ঘিন গি ঘি নাকি ঘিন গি ঘি নাক ঘিন ডাও এনেকৈ কৰিব। আকৌ কৈছোঁ ঘিন এতিয়া আমি ইয়াত ঢোলৰ উৰুলি কুৰুলি এই ধৰণৰ যিখিনি অলংকাৰ আছে সেইখিনি আমি ব্যৱহাৰ কৰি যাম। ঘিন গি ঘিন নাকি ঘিন গি ঘিন নাকি ঘিন ডাও এনেকৈ বজালোঁ। এতিয়া আমি আৰম্ভ কৰিম উৰুলি বা কুৰুলি। কুৰুলি যেতিয়া আমি আৰম্ভ কৰোঁ তেতিয়া কুৰু এনেকৈ আমি আৰম্ভ কৰোঁ। আকৌ কৈছোঁ ঘিন উৰু ঘিন উৰু ঘিন উৰু ঘিন উৰু ঘিন কি ঘিন নাকি ঘিন কি ঘিন নাকি ঘিন ডাও। আমি এনেকৈ ঢোলৰ চাপৰ আৰম্ভ কৰোঁ। এইদৰেই বিভিন্ন চেও নাচনী চেও দীঘলীয়া চেও খৰা চেও বুঢ়া চেও বিভিন্ন চেও যিমানখিনি ঢোলৰ চেও আছে গোটেই চেওখিনি আমি একাধিক্ৰমে বজাই যাম।
পৰ্যায়ক্ৰমে এই চেয়সমূহ ভিডিঅ' আকাৰত মই আপোনালোকৰ আগত দাঙি ধৰিম। এতিয়া আমি পুনৰ ভিডিঅ'ৰ মাজলৈ আহিছোঁ। আমি আপোনালোকৰ লগত আলোচনা কৰি আছিলোঁ ঢোলৰ চাপৰ আমি কেনেকৈ আৰম্ভ কৰিম। যিসকল নশিকাৰু ইতিমধ্যেই মই আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাই যোৱাৰ দৰে নিশ্চয় আপোনালোকে ঢোল আয়ত্ত কৰিব পাৰিছে। তাৰ পৰৱৰ্তী পৰ্যায়ত আপোনালোকে ঢোলৰ চাপৰ কেনেকৈ বজাব সেই সম্পৰ্কেহে মই আজি কৈ আছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই যাব। মই আকৌ আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি আকৌ তালিৰ পৰা আৰম্ভ কৰিছোঁ। এইদৰে আমি চাপৰ বজাবলৈ আৰম্ভ কৰোঁ। গতিকে মই আজি আপোনালোকক ঢোলৰ চাপৰ কেনেদৰে আৰম্ভ কৰিব লাগে সেই সম্পৰ্কত যিমান পাৰোঁ বিতংভাৱে জনাবলৈ চেষ্টা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে। আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আপোনালোকৰ আপোন চেনেল লহৰক সদায় মৰম দি যাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'ত ইমানখিনি ক'লোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি পুনৰ লগ পাম। নমস্কাৰ।